Hello everyone, welcome back to my channel. সঁচাকৈ আহকচোন এই অকণমানি হাতখনত ধৰি আমি সকলো অকণমান ফুৰি আহোঁগে। Let's take a walk in the woods. ইমান ধুনীয়া জেগাডোখৰ ক'ত আছে জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। আৰু দেহাডোখৰে এনেকৈ নিজেই খিৰিকী খুলি বতাহ ধৰিব পৰা হৈ গ'ল। কি ধৰিছা? বতাহ। কি? ঠাণ্ডা বতাহ। তাক দেখি আপোনালোকে গম পাইছে গোটেইটো ফূৰ্তিত ক'ব নোৱাৰা হৈ গৈছে। আচলতে এনেকুৱা ঠাই এডোখৰলৈ যাবলৈ পালে সকলোৰে মনবোৰ ভাল লাগি যায়। চাওকচোন ইমান ধুনীয়া, চাৰিওফালে অকল গ্ৰীণ গ্ৰীণ গ্ৰীণ। আমি আচলতে গৈছিলোঁ এটা বেলেগ ডেষ্টিনেশ্যনলৈ, কিন্তু তাত একচুৱেলি কৰোণাৰ কাৰণে আমি যিটো ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰি পেলাই দেখাক এনেকুৱা এডোখৰ জেগালৈ নিবলৈ ট্ৰাই কৰোঁ যদি অলপ খোজকাঢ়িব পাৰে, এনজয় কৰিব পাৰে। চ' সেই লোকেশ্যনটোতকৈ এই লোকেশ্যনটো আমি নতুনকৈ তাত গৈ ডিছকাভাৰ কৰিলোঁ আৰু ইমান বেছি ভাল লাগিলে। ইমান নিৰ্জন, ইমান পিচফুল এডোখৰ জেগা য'ত আমি আমাৰ খোজৰ শব্দ শুনি পাইছিলোঁ। আৰু গাড়ীখন পিছে ৰেডি কৰি ৰাখিছিলোঁ আমি, কাৰণ বেবী আছে লগত, যদি কেনেবাকৈ কিবা ওলাই যায় বনৰীয়া জন্তু তো মানে ডেড ডোৰ আৰু ৰেডি হৈ আছিলোঁ। থেংক গড তেনেকুৱা একো হোৱা নাই। আৰু আমি পিছত গম পাইছোঁ অৰণ্যখনৰ ইপাৰে এখন গাঁও আছে। আছে মামা? মামা ধৰিব? আৰু আমি তাক হাতত ধৰি খোজ কঢ়াতকৈ সিহে আমাক টানি ফুৰিছিলে গোটেই ৰাস্তাটো। ইনফেক্ট লাষ্টত মই তাক আনিবই পৰা নাছিলোঁ। তাৰ ৰিয়েকশ্যনটো চাবলৈ নাপাহৰিব, লাষ্টত ইনক্লুড কৰিছোঁ। দেখিলেনে তাৰ ৰিয়েকশ্যন? আৰু এয়া লাষ্টত মই প্ৰমিছ কৰাৰ নিচিনাকৈ দেখি গম পাইছে চান্দুবি লেক। চ' চান্দুবিলৈ যোৱাৰ ৰাস্তাতে আছিল এই অৰণ্যখন। আই হোপ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। তো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ছ' মাছ।